বন্ধুসকল এফিলিয়েট মাৰ্কেটিঙৰ জৰিয়তে বহুত টকা ইনকাম কৰি আছে। এতিয়া চাব আপুনি যিকোনো ইউটিউবাৰৰ আপোনালোকে ডেসক্ৰিপচনত যাব, তাতে বহুত মাইকৰ লিংক থাকিব, বহুত ট্ৰাইপডৰ, মোবাইলৰ, বহুত গেডজেটছৰ সিহঁতৰ কিবা লিংক দি থাকে। সো বন্ধুসকল এইখিনি বস্তু যে খালি সিহঁতে ইউজ কৰি আছে সেইটো নহয়, সেইটো কোনো ৰিয়েলিটি নহয়, কাৰণ সিহঁতে জাষ্ট টকা ইনকাম কৰিব কাৰণে এইখিনি এই লিংকটো ইয়াত প্ৰভাইড কৰি আছে। আপোনালোকে এতিয়া ভাবিব কেনেকৈ প্ৰভাইড কৰিছে বা আপোনালোকে ভাবিব এইটো জৰিয়তে কেনেকৈ টকা ইনকাম কৰিব পাৰে। এতিয়া মই আপোনালোকক কওঁ, চাওক কোনোবা এটা প্ৰডাক্ট যদি আপোনালোকে কিনিলে, ঠিক আছে, এই বস্তুটোৰ যদি আপুনি লিংকটো যদি আপুনি আপোনাৰ ডেসক্ৰিপচনত দি থয়, দিয়াৰ পিছত যদি আপোনালোকে কয় যে মোৰ মাইক এইটো এনেকা এটা মাইক বহুত ভাল, আপোনালোকে বা মোবাইলটো বহুত ভাল, আপোনালোকে কিনিব পাৰে। যদি সেম বস্তুটো আপুনি কিনিব বিচাৰে তেতিয়াহ'লে মোৰ ডেসক্ৰিপচনত লিংক আছে, তাত ক্লিক কৰি পেলাই আপুনি কিনিব পাৰে। যে নেকি তাৰ কথা শুনি পেলাই আমি সেই ডেসক্ৰিপচনত থকা লিংকটো ক্লিক কৰি পেলাই বস্তুটো আমি কিনি ল'লো, তেতিয়াই কি হ'ব, সিহঁতে মানে এটা বস্তু সেল কৰিব পাৰিলে। ঠিক আছে, সেলটো কাৰ কাৰণে হৈছে, এই ইউটিউবাৰ জনৰ কাৰণে এটা বস্তু সেল হৈছে। তাৰ পৰা ভিডিঅ' চাই পেলাই এই লিংকটো ক্লিক কৰি পেলাই আমাৰ ৱেবছাইটত ভিজিট কৰিছে, ভিজিট কৰাৰ পিছত আমাৰ পৰা বস্তু কিনিছে, তেতিয়াহ'লে ইমানখিনি মানুহটোৱে কাম কৰিছে, তেতিয়াহ'লে তাক মই কমিশ্যন দিওঁ। তো তেনেকৈ সেই কোম্পানীয়ে বা সেই কোম্পানীটোৱে সেই ইউটিউবাৰজনক কমিশ্যন দিয়ে বস্তু সেল কৰাই দিব পাৰিলে। তো বন্ধুসকল এইটো হৈছে ইউটিউবাৰবিলাকৰ থ্ৰুদি বস্তু সেল কৰাৰ এটা চিষ্টেম, আৰু এইটো হৈছে এফিলিয়েট মাৰ্কেটিং। তো এনেকৈ বহুত প্ৰডাক্টৰ লিংক পাব বহুতৰ ডেসক্ৰিপচনত, সেইখিনি হৈছে এফিলিয়েট মাৰ্কেটিং, এটা বিজনেছ চিষ্টেম। ঠিক আছে, তাৰ পৰা ক্লিক কৰি পেলাই বহুতে প্ৰডাক্ট কিনিব, যিমান সেল কৰিব, যিমান বস্তু সেল কৰিব পাৰিব, সিমানখিনি কমিশ্যন সেই ইউটিউবাৰজনে পায়। এইটো হৈছে এফিলিয়েট মাৰ্কেটিং চিষ্টেম। ঠিক আছে।